খকুৱাবিলাকে কেনেকৈ খাইছে বাৰু চেক দিছ ভিউ। চ' গাইজ আজি ভিডিঅ'টো 12টা বজাত ৰাতি ষ্টাৰ্ট কৰিছোঁ আৰু মানে আজি বৰ্তমান গৈ আছোঁ শ্বপিং কৰিবলৈ আৰু লগত ফ্ৰেণ্ডবিলাক আছে চবেই মিলি জুলি আজি বিন্দাছ ধামাকা শ্বপিং কৰিম আৰু এতিয়া বৰ্তমান গৈ আছোঁ বেষ্ট চিটি বেংগলৰ আৰু ব'লক তেতিয়াহ'লে গৈ লওঁ চবেই মিলি জুলি আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আজি কেনেকুৱা কি হ'ব চবকে দেখাই দি আছোঁ। চ' চলো स्टार्ट करो चलो जा रहे हैं अभी हम लोग जा रहे हैं ओला ओला कैब बुक कर लिया। মই মানে পাহৰি গৈছোঁ কি কৈ আছোঁ আৰু মানে দেই মানে লগৰবিলাক আছে যে সেইটো কাৰণে পাহৰি গৈছে। পিছফালে দেখিছে নাই এইফালে পিছফালে একদম পূৰা টিম ৰাতি অকণমান কোৱালিটিটো বেয়া পাব চাগে দেই আপোনালোকে চাই ল'ব আৰু ব'লক এতিয়া বৰ্তমান ৰাতি আন্ধাৰ আন্ধাৰ আহি আছে এতিয়া বৰ্তমান কেব চেব বুক কৰি লওঁ আৰু চলো তেতিয়াহ'লে লগ পাম বৰ্তমান ওলাই লওঁ ন ব'লক তেতিয়া আৰু এইফালে এয়া 2-4জন বহি আছে এই দুজন। চ' এতিয়া বৰ্তমান ৰাস্তাৰ মাজত আছে এই দুজন সেই দুজন চব বিজি হৈ আছে আৰু ব'লক তেতিয়া গৈ লওঁ ন। যি তামাম দুখ লাগিছে ওলা বুক কৰিছোঁহে কৰিছোঁ দুটাই ৰিচিভ কৰিলে দুইটাই কেঞ্চেল কৰি দিলে কান্দি লাগি গৈছে মোক। ধেৰ সময় হ'ল বহি আছোঁ আধা ঘণ্টামান হ'ল এতিয়ালৈকে ওলা বুক কৰা নাই 12টা বাজি গ'ল পাৰ হৈ গ'ল কি হ'ব আজি ৰখি থাকিম যায়হে দিম আৰু আপোনালোকে চাই থাকক দেই আৰু যোনে যোনে নতুনকৈ চাই আছে চেনেলটোত ছাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব তাৰপিছতে আৰু বেল আইকনটো দবাই থ'ব মোৰ নতুন নতুন ভিডিঅ' চাবৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টো অকণমান কোৱালিটি ভাল নহ'ব কাৰণ মানে ৰাতিৰ ভিডিঅ' যে আৰু কি ক'ম আৰু 2000 টকীয়া ফোনত ব্লগ কৰি আছোঁ আৰু যেনে তেনে। চ' আপোনালোকে চাব ব্লগটো আৰু নাপাহৰিব লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব। চ' এতিয়া আকৌ এবাৰ বুক কৰিছোঁ আই হোপ কি আহিব লাগে বাৰু একচেপ্ট কৰিলে চাই লওক ঠিক আছে। বেয়া চাউণ্ড এই ৰাস্তাৰ মাজত বেয়া দিছে আৰু বেয়া দিছে কি দিছে গাইজ চবে বহি মেলি বিন্দাছ গৈ আছোঁ আৰু এতিয়া বৰ্তমান বহুত দেৰি হৈ গ'ল ৰাতি 12:30মান বাজিলে ব'লক টোপনীয়াই গৈ লওঁ এইখিনি চব গোটেইজাক বহি আছোঁ একদম এইফালে পিছফালে আছে আগফালে আছে চবফালে আছে এতিয়া বৰ্তমান গৈ আছোঁ চলো চলো। চ' গাইজ দেখিবলৈ পাইছে যি ভিৰ মানে একদম একোৱে দেখিয়ে পোৱা নাই আহি পাইছোঁ এতিয়া জাষ্ট আহি পাইছোঁ 1টা বাজি গ'ল আৰু ব'লক আপোনালোকক কিছুমান বস্তু দেখাই দিওঁ আৰু এটা পিছফালে বেক চাইডৰ ভিউ এটা দেখুৱাই দিছোঁ চাই লওক ঠিক আছে। তাৰ আগতে ক্লিপ দুটামান আছে দেখুৱাই লৈছোঁ চাই লওক। গাইজ মানুহ তামাম মানুহ একদম পাগলা হৈ গৈছোঁ মানুহ দেখি ইমান মানুহ আৰু দেখিছে কিমান মানুহ একদম মাথা বেয়া হৈ যাব মানুহ দেখি। চ' ব'লক আৰু আছে ধামাকাদাৰ দেখুৱাই আছোঁ আপোনালোকে চাই থাকক তেতিয়ালৈকে বৰ্তমান এতিয়া এণ্ট্ৰি কৰিছোঁহে আৰু ভিতৰলৈ ব'লক সোমাই ব'লক ভিতৰত। গাইজ পিছফালে ভিউ চাওঁ গাইজ মাই গড কি ভিউ মানুহ চাওঁ পিছফালে ক'ত আহিছোঁ ক'ত মানে একদম পাগলা হৈ গৈছোঁ কি মানুহ মাথা গন্তি কৰি তত পোৱা নাই গাইজ ব্লগ কৰি আহি আছোঁ আৰু দেই চাই গৈ থাকক আৰু দেই আপোনালোকে অলপমান চাই লওক আৰু দেই মস্তি কৰক এনজয় কৰক। পিছফালে চাব নেকি পিছফালে দেখাই দিম
চলো গাইজ আপোনালোকে ভিউ চেক কৰক মই গৈ আছো হে একো নালাগে ৰে মাথা বেয়া হৈ গৈছে কি ল'ম কিয় মানুহ দেখাই গৈ আছো আৰু বিন্দাছ আপোনালোকে চাওক ভিউ চেক কৰক দেই কেনেকুৱা মানুহ আৰু মাজতে কথা এষাৰ যোনে যোনে নতুনকৈ চাই আছে চেনেলটোত ছাবস্ক্ৰাইব কৰক চেনেলটো শ্বেয়াৰ কৰক আৰু বেল আইকনটো দবাই থাকক নতুন নতুন ভিডিঅ' চাবৰ বাবে তেতিয়ালৈকে আপোনালোকে ভিউ চেক কৰক আৰু মই মানে খোজে কাঢ়িব পৰা নাই দেই একদম ইমান মানুহ যেনে তেনে গৈ আছোঁ আগফালে চ' ব'লক গাইজ চলো গাইজ চেক দিছ আউট কেনে কিতনা ভাই অ' মাই গড গাইজ গোটেই চিটিখনৰ মেইন পইণ্টটোৱে হ'ল এইটো কিন্তু ইয়াত এতিয়া বৰ্তমান ভিৰ কমি গ'ল কাৰণ ৰাতি এতিয়া 2টা বাজি গ'ল না চ' সেইটো কাৰণে ইয়াত ভিৰ কম চ' ব'লক আৰু আমিও আগফালে যাওঁ টিকট পাৰ দেখাম আৰু নোৱাৰিলে ওলাই যাম ফাইনেলি গাইজ ভিৰ অলপমান কমিছে আৰু তথাপিও বহুত ভিৰ আছে আগফালে এতিয়া বৰ্তমান ওলাই যোৱাটো নাম সম্ভৱ মানে তথাপিও ট্ৰাই কৰোঁ ওলাবলৈ কাৰণ বহুত ৰাতি হৈ গ'ল আৰু এজন মোৰ ফ্ৰেণ্ড হয় সিও একচুৱেলি ব্লগ কৰি আছে আৰু এইফালে বহুত মানুহ আছে বৰ্তমান বেছি হেৰি নকৰোঁ আৰু মানে ইমান মানুহৰ মাজত মানে কিবা কৈছোঁ আপোনালোকে শুনি পাইছে নাই কমেণ্ট কৰি জনাব দেই ব'লক চ' আগফালৰ ভিউটো চাই গৈ থাকক আৰু মোৰ একদম ভৰি বিষাই গৈছে খুজিব পাৰিব পৰা নাই বহুত ভিৰ লাইন বাই লাইন একদম এটা ৰেংকত আহি আছোঁ আপোনালোকে চাই থাকক গাইজ আৰু এতিয়া যেনে তেনে বাহিৰত ওলাই পাইছে আহি পালেহি ৰাস্তা আৰু এতিয়া বৰ্তমান গাড়ী চাড়ী বুক কৰোঁ চবতকৈ আগত এতিয়া যাওঁ হোটেলত গৈ খাই বৈ লওঁগৈ আৰু আপোনালোকে ব্লগটো চাই থাকক তাৰপিছতে খাই বৈ ওলাই দিওঁ আৰু এতিয়া বৰ্তমান এতিয়া ক'বলৈ গ'লে ৰাতি 3টাই বাজিলে তেতিয়া ব'লক তেতিয়া ওলাই দিওঁ ন আৰু খাই বৈ লওঁ আগতে চ' মই মানে ৰাস্তাতে ৰখি আছোঁ তো সিফালৰ পৰা হৰ্ণ বজাই আছে মই দেখি পোৱা নাই চ' ব'লক তেতিয়া ন খাই লওঁগৈ হোটেলত ব'লক খাই যদি খুৱাই দিম অলপ চবকে চ' ব'লক গাইজ তেতিয়াহ'লে আৰু দেৰি নকৰোঁ কি খাম তাকে ভাবি আছোঁ চবেই ডিছকাছ কৰি আছোঁ খাই লওঁ খাই পেলাই লগ পাম তেতিয়াহ'লে ব'লক গাইজ ৰাতি 3টা বজাত এতিয়া হোটেলত বহি আছোঁ বেয়া ভোক লাগিছে একদম এনেকুৱা জীৱনত এনেকুৱা হাৰাশাস্তি কেতিয়াও খোৱা নাই ইমান মানুহ একদম এনেকুৱা লাগিছে ইয়াতে শুই যাওঁ নেকি আৰু মানে একদম মাতে ওলোৱা নাই ইমান কষ্ট বা কি মানুহ আপোনালোকে ভিডিঅ'টো চাওক ভিডিঅ'টো সম্পূৰ্ণ চাওক ভাল পাব কেনেকুৱা পালে চাই যি মানুহ খোজে কাঢ়িব পাৰে ইমান মানুহ মানে এটাৰ পিছত এটা মানে একটাৰ পিছত 100টা ইয়াৰ ইউ আৰ ইউ ৰাইট বাট যেনে তেনে এতিয়া বাহিৰত ওলাই পেলাই আৰু হোটেলত সোমাই নাজানো আৰু কি দিয়ে মেনু চেনু চাই খাই বৈ লওঁ चिकन परोठा खाएंगे और कबाब दे दो तंदूरी चिकन खाएंगे क्या कैसा प्लेट है कौन सा है वो दाम बताइए ना परोठा चिकन का कितना है चिकन आएगा 340 का 8 पीस आएगा तंदूरी कितना पीस है 8 पीस आता 340 का 340 का चिकन परोठा चिकन अलग आएगा छोटा अलग आएगा अच्छा एक काम करो कबाब परोठा ले लो साथ में नहीं आएगा मजा चिकन परोठा ठीक है भैया चिकन परोठा कितना भैया 7 तो परोठा कितना परोठा दो बस नहीं दो बस 3 लगा देते नहीं 2 दे दो होगा ना 2 दे दो भैया 7 आदमी 4 5 6 7 हाँ चिकन मसाला 2 प्लेट में 3 प्लेट में 2 हो जाएगा सर है ना 2 हो जाएगा क्या कम पड़ेगा तो फिर ऑर्डर दे देंगे और कबाब तंदूरी बोले थे ना नहीं चिकन परोठा ही डाल दो तंदूरी कैसा होता है देखो तो करेगा चलो सारा कहीं बोला लेके आने के लिए मेरे बेया लुटन दिया को হোটেলত আহি খাবলৈ বেয়া লুটন দিয়ে চৌধটা পৰঠাৰ দাম 350 টকা দেই কি খাম আৰু মানে আৰু তাকে বৰ্তমান এতিয়া খাই বৈ লওঁ দেই তাৰপিছত লগ পাম আৰু দেই আপোনালোকে আৰু খাই বৈ শুলে চাগে 3:30 বজাত মই আৰু ইয়াত টোপনি লাগি আছোঁ আৰু
তাৰপিছতে অৰ্ডাৰ দিছোঁ, আহি লওক, আহি পেলাই খাই বৈ লওঁ, তাৰপিছতে লগ পাম আৰু আকৌ খাই বৈ হোৱাৰ পিছত। আৰু ভিডিঅ' কোৱালিটি ইমান ভাল নহ'ল, কাৰণ ৰাতিৰ কথা, লাইটৰ ওপৰত যি বনাইছোঁ আৰু চ' আপোনালোকে ক'ব চাই পেলাই কেনেকুৱা পালে হা, ক'ব দেই। ঠিক আছে দেই, এতিয়া খাই লওঁ। মানে আমি আকৌ এটা প্লেনিং বনাই আছোঁ পৰহিলে, চ' মাজতে সেইটো কথা ক'বলৈ পাহৰি গৈছিলোঁ, সেইটো কাৰণে কৈ দিছোঁ। মানে আমাৰ প্লেনিং এটা আছে পৰহিলে। कब चलेंगे? थर्सडे मॉर्निंग। ए तू क्या बोलता है? थर्सडे मॉर्निंग तुम कब बोलता है? कब जा रहा है? कल जा रहा है? परसों जा रहा है? परसों तुम परसों, सब लोग परसों, सब लोग डन, सब लोग डन, परसों जाएंगे ना? सो गाइज আকৌ এটা নেক্সট এনেকুৱা ধামাকা ভিডিঅ' হ'ব আপোনালোকৰ वीडियो का इंतजार करते रहो। বুধবাৰে ৰাতিপুৱালে, তেতিয়ালৈকে আপোনালোকে এইটো চাই কমপ্লিট কৰক। আৰু কাৰণ ৰেষ্টৰ দৰকাৰ ন, এতিয়া ৰাতি এতিয়া 4টা 3টা বাজিল, কেইটা বাজিল আৰু তাৰপিছত এতিয়া গৈ আকৌ ধৰক শুই মেলি কাইলৈ আকৌ ধৰক ডিউটি, তাৰপিছত আকৌ পিছদিনাখন ৰাতি যাম আৰু। চ' আপোনালোকে এনজয় কৰক, আৰু মই দেখুৱাই আছোঁ। তাৰপিছত আজিতো কেনেকুৱা হৈছে নাজানো, নেক্সটটো কিন্তু ধামাকা হ'ব। খকুৱাবিলাকে কেনেকৈ খাইছে বাৰু দেখিছে নাই? খকুৱাকেইটা চব বেয়া দিছে। এই আইনুল, হাই ব্ৰ, ইছ বেয়া বেয়া খাউন দি আছে। আৰু এইফালে আমি বেয়া দিছোঁ, এইফালে তামাম দি আছোঁ, এইফালেতো একদম ভাল লাগিছে চাই, ইছ মস্তি একদম ধুনীয়া। এইফালে চাই লওক দেই, মই খাই লওঁ আৰু ন। গাইজ চেক দিছ ভিউ, এনেকুৱা মানুহৰ পৰা বাৰু কেনেকৈ বাৰু কি কৰিব বাৰু। এইফালে ভিউটো চাওকচোন কেনেকুৱা লাগিছে, তামাম। আৰু গাইজ এই ভিউটো হৈছে আপোনাৰ এতিয়া বৰ্তমান 3টা বজাৰ ভিউ দেই, ৰাতি 3টা বজাৰ ভিউ। চ' গাইজ আহি পালোহি এতিয়া ৰুম, আৰু নামি পেলাই হৈ গ'ল ক্লিয়াৰ। এতিয়া যাওঁ, ৰুমত যাওঁ, আৰু ভিডিঅ'টো বেছি লম্বা নকৰোঁ, একদম ভাগৰি হৈ গৈছোঁ, শুংগে গৈ পেলাই। এতিয়া বৰ্তমান 4টা বাজি গ'ল, ৰাতিপুৱা ডিউটি আছে বৰ্তমান, 4টা বাজি পাৰ হৈ গ'ল। আৰু যদি ইমানলৈকে ভিডিঅ'টো চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, বেল আইকনটো দবাই থ'ব নতুন নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে। আৰু ব'লক তেতিয়াহ'লে এতিয়া যাওঁ, গুড নাইট আৰু জয় অসম।